নমস্কাৰ সকলোকে। এতিয়া বলকচোন মোৰ লগত আমাৰ পুখুৰীলৈ যাওঁ। আৰু এয়া আমাৰ বাঁহৰ দলঙে গৈ আছোঁ পুখুৰীৰ পাৰলৈ। কলেজৰ পৰা সোনকালে অহাত ভাবিলোঁ পুখুৰীৰ পাৰতে যাওঁ। এয়া নৰসিংহ আছে, ভাল খাবলৈ, চাটনি কৰিও খাব পাৰি আৰু পকৰাটো দিব পাৰি। এতিয়া পুখুৰীটোতো দেখা পাইছে মোৰ আগৰ ভিডিঅ'ত। এয়া দেখিছে ঘনচিৰিকাৰ বাঁহ ধুনীয়াকৈ চাংঘৰত থৈ দিছে। কলেজৰ পৰা সোনকালে অহাত ভাবিলোঁ এবাৰ পুখুৰী পাৰত যাওঁ। গধূলি বিচনাত পৰি ভাল নালাগে শুই এইখিনি সময়ত, ভাবিলোঁ পুখুৰী পাৰতে আহিলোঁ। আৰু ভাবিলোঁ পুৱা গধূলিতো দেউতাই দিয়ে মাছক খাদ্য, ময়ো ভাবিলোঁ এবাৰ এনেই দি চাওঁ মাছবোৰ কিমান ডাঙৰ কিমান বা সৰু হৈছে চাওঁ। যদি আহে বাৰু দেখাবলৈ মই চেষ্টা কৰিম আপোনালোকক। আৰু বলকচোন ভিডিঅ'টো শেষলৈকে চাওঁ। এইটো পাৰৰ পৰা ভালকৈ দেখা পোৱা নাই, মই সেইটো পাৰৰ পৰা দেখাবলৈ চেষ্টা কৰিম। গৈ আছোঁ, এয়া মই যাম সেইটো পাৰে, কিন্তু টাইমটো অলপ ডিফাৰেণ্ট হ'ল। মাছখিনি আহেনে নাহে নাজানো, খাদ্য দিলেও এয়া দি দিছোঁ, আহিলে বাৰু মই দেখাম, কিন্তু নাহিল। আৰু এয়া কলগছ আছে পিছত মাহী, আৰু এই কোমোৰা পুলি, কোমোৰাৰ ফুল কৰ ফুলিছে, লগা নাই, লাও লাগিলে বাৰু খাব পাৰিম কোমোৰা। এয়া কলগছ, আমি কলপাত ব্যৱহাৰ কৰিলে ইয়াৰ পৰাই লৈ যাওঁ, পুখুৰী পাৰতে আছে চাৰিওটা পাৰে এনেকৈ। আৰু এয়া কচুৰ মেটেকা ফুল, মই দেখিলে নিচিঙাকৈ থাকিব নোৱাৰোঁ, মোৰ ভাল লাগে, ছিঙি এবাৰ কাণতে লগাই ল'লোঁ। এয়া মাছৰ বুৰবুৰণি দেখিছে, কিন্তু কেমেৰা ভালকৈ দেখা পোৱা নাযায়। এতিয়া মই আহিলোঁ, এয়া দেখিছে হোৱা ঘনচিৰিকা কি ধুনীয়াকৈ লাইন পাতি আছে। আৰু আপোনালোকে মাইণ্ড কৰিছেনে চৰাই চিৰিকটি কি ধুনীয়া মাত। ভিডিঅ'ত বেলেগ মিউজিক এড কৰিবলৈ নালাগে, ভাল নালাগে। চৰাই চিৰিকটিৰ মাত যিটিকে আছে মই তেনেকৈয়ে থৈ দিলোঁ। আৰু সন্ধিয়া হ'লহি, মই এনেকৈ চানা লৈছোঁ খাবলৈ, মাইনা আৰু মই মিলি। যদি নতুনকৈ মোৰ চেনেলত আহিছে কোনোবা, ছাবস্ক্ৰাইব, লাইক, কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু মোৰ ভিডিঅ' চাই কেনে পাই জনাব। আজিলৈ এৰিছোঁ, বাই বাই।